আজি আমাৰ ৰামধন আঞ্চলিক TMPK MMK আৰু TMMK উদ্যোগত ৰামধন মহোদয় ইংৰাজী বিদ্যালয় প্ৰাংগণত আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰথম বিভাগ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম বিভাগ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাওঁ। কিমানগৰাকী জনোৱা হ'ল? মুঠতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত 18জন ছাত্ৰ ছাত্ৰী আমি সম্বৰ্ধনা জনাওঁ। বৰ্তমান পৰিস্থিতিত আমাৰ নৱপ্ৰজন্মক আমি এনে এটা বাৰ্তা দিব বিচাৰিছোঁ, যিহেতুকে আধুনিক যুগত শিক্ষাৰ যি মাধ্যম, শিক্ষাৰ মাধ্যমটো আগবঢ়োৱা হৈ শিক্ষা গ্ৰহণ কৰিব লাগে আৰু অনাগত দিনত এইখন অঞ্চলত আৰু মিচিং জাতিটোক সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব বুলি আমি বাৰ্তা দিব বিচাৰিছোঁ। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ TMPK চেণ্ট্ৰেল কমিটিৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দনী পাংগি আৰু উপদেষ্টা সন্মানীয় মৃগাং ৰাজকুমাৰ মৰাং ছাৰ, লগতে কেন্দ্ৰীয় বিষয়ববীয়া আৰু জোনাই জিলা সমিতিৰ সভাপতি সম্পাদককে আদি কৰি বহুসংখ্যক জিলা সমিতিৰ সদস্য উপস্থিত থাকে।